আবৃত্তি কবি কিরণ চন্দ্র কাকতি। করুণা তই হৈছ বলিয়া সংহাৰিলে আমাৰ এই প্ৰাণ। ধনী দুখীয়া উচ্চ নিচ কোনোৱেই পোৱা নাই ত্ৰাণ। শক্তিধৰ মানৱক ভেঙুচালি কৰি বৰ ৰং পালি, নিৰপৰাধীক মাৰি মৃত শৰীৰেৰে শ্মশান উৰালি। আমেৰিকা, চীন, ইংলেণ্ড, ইটালী, ইৰাণ, ফ্ৰান্সৰো অৱস্থা নাই। ভয়তে জনতাই ওলোৱা সোমোৱা এৰি ঘৰতে আছে। জনগণক তই সংহাৰি আজি বৌদ্ধ ভূমি কৰিছ ধৰি। চকুৰ পানীৰে আজি বাট নেদেখা হ'ল আমাৰ আপোন ভাই ভাই। ভেকচিনো নাই, ঔষধো নাই, চিকিৎসা বিজ্ঞানীৰ তত নাই। ধৰ্মগুৰু সকলো অসহায় আছিল, আশাৰ ৰেঙনি নাই। ধ্বংস হ'ব নেকি আমাৰ পৃথিৱী? উত্তৰ কাৰো হাতত নাই। ঈশ্বৰৰেই ভৰসা, শুনিবা প্ৰাৰ্থনা আমি আজি নিৰুপায়।